আসলে কি করবা অলছে ইয়াতে ভাই তই কায়ে মই এই দেশৰ এজন সচেতন নাগৰিক তই কায়ে তোৰ বয়স কি মানে 20 বছৰ লাজ কি বস্তু চিনি পা নাপ তই পাও তেনেহ'লে অলপ চেষ্টা কৰ কি বস্তু লাজ তই কায়ে সেতি আগতে কওঁ মই কায়ে তোক পাছত ক'ম তাৰে আগতে তোক মই কথা ক'ব বিচাৰিছোঁ এই চিগাৰেট খোৱাৰ ফলত মানুহৰ বয়স 10 পৰা 15 বছৰ কমি যায় তুই গম পা না এটা চিগাৰেটত 7 পৰা 8,000 কেমিকেল থাকে তুই জানা না নাজনা আৰু এই কেমিকেলগিলাখান হাওঁফাওঁত সোমাই হাওঁফাওঁ নষ্ট কৰি পেলায় আৰু তাত কিছুমান এনেহেন কেমিকেল থাকে যাৰ ফলত কেঞ্চাৰ হয় আগতে গম পাইছিলি না নাই তই নাই গম পাও নাছিলোঁ আৰু এটা কথা জানা না তোহাৰ নিচিনা 18 পৰা 20 বছৰৰ চলি প্ৰথমতে চিগাৰেট ফূৰ্তিত খায় এটি কথাও জানা নাছিলোঁ এই চিগাৰেট তই লগ বন্ধুৰ লগত খা নাইবা মাই দেউতাৰ আগত খা তাহাৰো ডেঞ্জাৰ বেমাৰ হ'ব পাৰে নাই ভাই এটি কথাও গম পাও নাছিলোঁ গোটেই বছৰ এই শুন ভালকে শুন এক বছৰত লাখতকৈও বেছি মানুহ এই চিগাৰেটটোৰ কাৰণে মৰে গম পাইছিলি না এই চিগাৰেটটোৰ কাৰণে মৰে মই এটি কথাও গম পোৱা নাছিলোঁ এটি খালি কি হয় জানা না কলজা ফুটা হৈ যায় আৰু ছেক্সৰ কথা কৈতো লাভে নাই বিয়া পাতবাই নৰা আৰু বিয়া পাতিও লাভ নাই এই মুগৰ গাজি হেন চলি তুই ফুলজাৰিয়ান জীৱনটো কিয় ধ্বংস কৰা নকৰিবি এই চিগাৰেট ফেলে দি এই চিগাৰেটৰ কাৰণে জীৱন ধ্বংস কৰি লাভ নাই চাইনাত কিমান মিলিয়ন মানুহে চিগাৰেট খাই তই জানা তাৰে 3টাৰ ভিতৰত 2টাই চিগাৰেট খাই মৰে জানা না নাজনা তই এই পৃথিৱীৰ খালি 20% মানুহে স্মক নকৰে বাকী 80% মানুহে ইটাৰ ভাটাৰ নিচিনা ঠঙা হৈলে খেলইতা কৰি পেলাইছে পৃথিৱীখন ইটা তই কওঁ 80% থাকবা বিচৰা না 20% থাকবা বিচৰা নাই ভাই 20 মই যিটো কথাখিনি ক'লোঁ হ'ব তই যি কৈছা মোৰ এইখন কাৰণে দেখোন ইয়াতে লাগি গৈছে আজিৰ পৰা মই চিগাৰেট খাওঁতো দূৰৰে কথা চিগাৰেটৰ দি ঘূৰিয়ে নাচাওঁ এই চিগাৰেট কোম্পানীৰ মালিক মৰি যাওক কি ভাই সঁচা কৈছোঁ না একদম কাৰেক্ট কৈছা তই দে ভাই তই হ'লে থাক মই যাওঁ দে ভাই শুন ভাই ডেছলাটো দি যা দেছলে দি তই বেয়া কি বস্তু কৰবি লগত ৰাখবা নাংগে এই ডেছলাটো নি মই গংগাত ভৰাই দিম তোৰ যিমান পাব আছে চব ধোৱা খাই যাব বাপা ঐ বহুত দিনৰ মূৰত তেখেতে বাক্সাই কটাব পালোঁ আজি ভালকৈ খাব লাগিব আজি চিগাৰেট নাখাবি দে কিন্তু তই চিগাৰেট নাখাবি আপোনালোকক ক'লোঁ দে চিগাৰেট নাখাব ৰধা থাকিলে মোক দিব মই খাম